তো হেল্ল' গাইজ, ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। এতিয়া আমি ওলাইছোঁ মাৰ এজনী বান্ধৱী ঘৰলৈ যাব, আৰু এতিয়া আমি গাড়ীতে যাই আছোঁ, মা আৰু মই। এতিয়া এইটো আমাৰ গুৰেশ্বৰৰ চক হয়, আৰু এতিয়া খুৰীহঁতৰ ঘৰ পাই গ'লোঁ। তাৰপিছত ঘৰৰ ভিতৰত সোমাই ইমান ধুনীয়া ধুনীয়া নাৰ্চাৰী টাইপত ফুলবোৰ ৰুই থৈছে নহয়, একদম চায়ে ভাল লাগিল। আৰু মই কেমেৰাত নুতোলাকৈনো কেনেকৈ থাকোঁ, আপোনালোককো দেখালোঁ, ময়ো চালোঁ, ইমান ভাল লাগিল নহয়। আৰু এতিয়া ভিতৰত সোমাই গ'লোঁ, আৰু ভিতৰত সোমাই যায়ো আমি যে নুডলছত পাওঁ বাতিবিলাক, ইমান ধুনীয়াকৈ তাত ফুলবোৰ ৰুই থৈ দিছে। পিছত খুৰীয়ে চাহ খাবলৈ দিলে, আৰু এতিয়া আমি চাহ খাই খুৰীহঁতৰ ওচৰৰে দোকান এখনত মোৰ কাপোৰ এযোৰ চিলাব দিছিলোঁ, আৰু কাপোৰযোৰ লৈ আহিলোঁ, কাৰণ আমাৰ বিহু ফাংচন আহি আছে। আৰু এতিয়া খুৰীয়ে ভাত বাঢ়ি আছে, আৰু ভাত এতিয়া দিলে, আমি ভাত খাব ল'লোঁ। আৰু আমাৰ ভাত খালোঁ, ভাত খাই আপোনালোককো দেখালোঁ, আৰু পাপৰ এতিয়া খালোঁ। আৰু এতিয়া ভাত খাই ইমান বৰিং লাগিছিল, অলপ গৰমো লাগিছিল, বাহিৰত আহি অলপমান টাইম বহিলোঁ। তাৰপিছত খুৰীক ক'লোঁ, তামোল নাই নেকি? খুৰীয়ে ক'লে তামোল আছে, কিন্তু পাণহে নাই, পাণ বাৰীত আছে, ছিঙি লৈ আহ যা। তাৰপিছত মই বাৰীলৈ গ'লোঁ, আৰু পাত ছিঙিলোঁ, আৰু পাণ আনি পাতখন অলপমান ধুই তাৰপিছত একদম কাকো নৰসি মুখত ভৰাই দিলোঁ। তাৰপিছত ইহঁতৰ ইমান এটা মৰম লগা মেকুৰী আছে, তাৰ নাম হ'ল চিকু, আৰু সি খুৰী ক'লে কি বঢ়িয়াকৈ শুই যায় দেখিছে। আৰু এই আমটো দেখিছেনে, এইবাৰ শুনো নতুনকৈ লাগিছে, খুৰীয়ে ক'লে। আৰু এতিয়া আমি ঘৰমুৱা হ'লোঁ, আৰু এতিয়া গৈ মাৰ হেনো কিবা কচমেটিক ল'ব লগা আছিলে, আৰু আমাকতো জানেই, ছোৱালী মানুহ কিবা এটা দেখিলে, আৰু কচমেটিক দোকানততো গ'লে জানেই আৰু কিবা এটা নহয় কিবা এটা। তাৰপিছত মাক মই ক'লোঁ, এইখন মোক কিনি দিবি নেকি? মায়ে ক'লে কিনি নিদিওঁ, সদায় এটা বস্তুৱেই কিনি যাব যায়, এনেকৈ ক'লে। তাৰপিছত মই মুখখন বেয়া কৰি অলপ টাইম থাকিলোঁ, তাৰপিছত মোক আৰু এপাত কিনি দিলে, যিটো লাষ্টত ক্লিপ দি দিছোঁ। এতিয়া মই ঘৰত যাই আছোঁ, আৰু এতিয়া আমি ঘৰ পামেই, এয়া আমাৰ ঘৰৰ ৰাস্তা, আৰু এইটোৱে হ'ল আমাৰ ঘৰ, ভঙা হ'লেও আমাৰ সপোনৰ বজাৰ। যিয়ে নহওক বাৰু, এতিয়া আহিলোঁ। আৰু তেতিয়া যে কৈছিলোঁ মায়ে মোক এপাত খাৰু কিনি দিছিলে, সেইপাত খাৰু। আৰু এতিয়া ফ্ৰেছ হৈ লওক, আৰু এতিয়া মই ফ্ৰেছ হৈ আহি মুখখন ধুই ল'লোঁ, আৰু গামোচাৰে ভালকৰি মুচি ল'লোঁ। এতিয়া মই এলিমেণ্টছৰ ফেয়াৰনেছ ক্ৰীমটো ইউজ কৰোঁ, যিহেতু আজি 2-3 বছৰ হৈ গ'ল। আৰু এই ক্ৰীমটো ঘঁহিলে মানে মোৰ স্কিনটো বহুত চফ্ট যেন লাগে, আৰু বহুত ধুনীয়া এটা চাইন দিয়ে। আৰু আপোনালোককো যদি লাগে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে মোৰ লগত। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিল। বাই বাই, টেক কেয়াৰ, জয় আই অসম। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব।